বিভিন্ন যৌগৰ ৰাসায়নিক সংকেত কেনেদৰে নিৰূপণ কৰিম চাওঁচোন হা। আমি জানো যে কিছুমান মৌলই ইহঁতৰ অসম্পূৰ্ণ বহিঃকক্ষত থকা ইলেক্ট্ৰনসমূহ ত্যাগ কৰি সুস্থিৰ অৱস্থালৈ আহে আৰু কিছুমান মৌলই ইহঁতৰ অসম্পূৰ্ণ বহিঃকক্ষসমূহ ইলেক্ট্ৰন গ্ৰহণ কৰি সম্পূৰ্ণ কৰে আৰু সুস্থিৰ অৱস্থালৈ আহে। ছ'ডিয়াম আৰু ক্লৰিনৰ মাজৰ ৰাসায়নিক বিক্ৰিয়াত ছ'ডিয়ামৰ অসম্পূৰ্ণ বহিঃকক্ষত থকা একমাত্ৰ ইলেক্ট্ৰনটো ত্যাগ কৰি ই সুস্থিৰ অৱস্থা লাভ কৰে আৰু ক্লৰিনে এই ইলেক্ট্ৰনটো গ্ৰহণ কৰি ইয়াৰ অসম্পূৰ্ণ বহিঃকক্ষ সম্পূৰ্ণ কৰে আৰু সুস্থিৰ অৱস্থালৈ যায়। এই বিক্ৰিয়া সম্পূৰ্ণ হওঁতে এটা ছ'ডিয়াম পৰমাণুৰ বিপৰীতে এটা ক্লৰিন পৰমাণুৰ প্ৰয়োজন হয়। সেইবাবে এই যৌগৰ ৰাসায়নিক সংকেত NaCl। এইবাৰ আন এটা পৰমাণু মেগনেছিয়ামৰ উদাহৰণ লোৱা যাওক। মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক 12, অৰ্থাৎ ইয়াৰ অসম্পূৰ্ণ বহিঃকক্ষত থকা দুটা ইলেক্ট্ৰন ত্যাগৰ দ্বাৰা ই সুস্থিৰ অৱস্থা পাবলৈ যত্ন কৰিব। কিন্তু এই ইলেক্ট্ৰন গ্ৰহণ কৰিব কোনে? ধৰা হ'ল মেগনেছিয়ামৰ পৰমাণুটো কিছু সংখ্যক ক্লৰিন পৰমাণুৰ সংস্পৰ্শলৈ আহিল। অসম্পূৰ্ণ বহিঃকক্ষ থকা এই ক্লৰিন পৰমাণুসমূহক সুস্থিৰ অৱস্থা পাবৰ বাবে এটাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন। গতিকে মেগনেছিয়ামে ত্যাগ কৰা ইলেক্ট্ৰন দুটা ক্লৰিন পৰমাণুৱে এটাকৈ গ্ৰহণ কৰি সুস্থিৰ অৱস্থা পাব। গতিকে এটা মেগনেছিয়াম পৰমাণুৰ লগত যিহেতু দুটা ক্লৰিন পৰমাণুৱে বিক্ৰিয়া কৰে, সেয়েহে এই যৌগটোৰ সংকেত MgCl2। এইদৰে আন যৌগসমূহৰ ক্ষেত্ৰতো সংকেত নিৰূপণ কৰিবলৈ চেষ্টা কৰাচোন।